আজি বহুত দিনৰ মূৰত মিনি ব্লগ লৈ আহিছোঁ আৰু লগতে মোৰ ভতিজীজনীকো দেখুৱাইছোঁ। আপোনালোককতো মই ভতিজীজনী দেখুৱাই নাছিলোঁ। আজি আমাৰ মামাহঁতৰ ঘৰত গৈছিলোঁ। এয়া মামাহঁতৰ ঘৰত যাই পোৱাৰ পিছতে আমাক চাহ খাব দিলে, মামীয়ে চাহ লৈ আহি মেলি দিলে আৰু এয়া দুপৰীয়ালৈ মই ভাত সাজো খালোঁ, চাহ তাহ খাই মেলি উঠি পিনে আজি মই লং ব্লগো বনাইছোঁ আৰু লং ব্লগ আপলোড কৰিম, আপোনালোকে চাব বুলি আশা কৰিছোঁ। দেন মোৰ মামাহঁতৰ ঘৰ যিহেতু মঙলদৈত, ডিগিপৰ মানে খাৰপৰিত আমাৰ মামাহঁতৰ ঘৰৰ লজোৰাত। তো এয়া ধুনীয়াকৈ ডিগিপৰৰ ৰাস চলি আছিলে। ডিগিপৰৰ ৰাসতো আমি আহোঁতে সোমাই মেলি অকণমান ৰাসখন চাওঁ বুলি পিনে সোমালোঁ আৰু ডিগিপাৰৰ ৰাস বহুত দিনৰ মূৰত চাইছোঁ। বহুত দিন আগতে চাইছিলোঁ, কেইবাবছৰ আগতে চাইছিলোঁ, পাহৰিলোঁ কেতিয়া গৈছিলোঁ, কেতিয়া চাইছিলোঁ। আৰু মঙলদৈৰ ৰাস আপোনালোকক মই দেখুৱাই, এইবাৰ ডিগিপাৰৰ ৰাসখনো অকণমান দেখুৱাইছোঁ। তো বহুত দিনৰ মূৰত এনেকৈ ভ্লগ বনাইছোঁ আৰু আপোনালোকেও মোক মানে দুই চাৰিজনে কৈছে যে ভ্লগো লাগে বুলি পিনে, ভ্লগো দিছোঁ। সেইকাৰণে তো ৰাসৰ পৰিৱেশ এয়া ধুনীয়া, একদম বহুত ভাল লাগিলে। বহুত দিনৰ মূৰত মামাহঁতৰ গাঁৱৰ ৰাস চালোঁ আৰু এয়া অকণমান কিবা ল'লোঁ, তাৰপিছত মিঠাই ল'লোঁ। তো এনেকৈ ভিডিঅ'টো সামৰিছোঁ আজিলৈ, বাই বাই।